এইটো মই অগ্ৰগ্ৰাম সমষ্টিত আছোঁ, বিশেষকৈ অগ্ৰগ্ৰাম ব্লকৰ অন্তৰ্গত যিখিনি ইয়াত কোনো ধৰণৰ দলীয় কথা নাই। সৰ্বদলীয় হিচাপত এটাই আহ্বান কৰিব খুজিছোঁ, BPFৰ যি জয় জয় মই আজিৰ দিনত সেইটো চাই পেলাই গোটেই যিমান ইয়াত দল আছে এই দলৰ ৱাৰ্কাৰবিলাক নেতাবিলাক BPFৰ মানে নিয়ম নীতি বা আদৰ্শ বা তেওঁলোকৰ যিখিনি কাম কৰাৰ আইডিঅলজি চিন্তাধাৰা এইটো প্ৰায় ভাল পাই পেলাই আমাৰ BPFৰ ফালে আগবাঢ়ি আহিছে। আৰু সেইটো আমাৰ কাৰণে অগ্ৰগ্ৰামবাসীৰ কাৰণে এইটো এটা ভাল এটা লক্ষণ। আজি কিমানজন যোগদান কৰিল আৰু মানে প্ৰগ্ৰেম যিহেতু বিজেপিৰ নেতৃত্বাধীন চলি আছে, বিজেপিৰ ফালৰ পৰা কিমানজন আছে? আমি বিজেপিৰ ফালৰ পৰা এটা লিষ্ট আছে, লিষ্ট হিচাপত আমি বিজেপিৰ ফালৰ পৰা 359, UPPLৰ পৰা 29, কংগ্ৰেছৰ পৰা 22, AIUDFৰ পৰা 119 আৰু নতুনকৈ কিছুমান মানুহ আছিল ৰাজনৈতিক দল কৰিম বুলি ভাবি আছিলে কিন্তু জইন কৰা নাছিল। এইবিলাক মানুহ ডাইৰেক্ট আহি আজি আমাৰ 251 আমাৰ BPF দলত জইন কৰিলে। 2025 প্ৰগ্ৰেম সমষ্টিৰ পৰা বিজেপিক বিদায় দিয়াৰ কিবা পৰিকল্পনা আছে নেকি? পৰিকল্পনা আমি লোৱা নাই, পৰিকল্পনা ইতিমধ্যে ৰাইজে লৈছে। এই ৰাইজৰ পৰিকল্পনাত আমি একলগ হৈ কিনে আমাৰ যিখিনি দলীয় কাম আমি আগবাঢ়ি আছোঁ। আমি ইয়াত বিদায় দিয়াৰ পৰিকল্পনা কৰা নাই, আমি BPF দলে ইয়াত জিকিম বুলি আমি পৰিকল্পনা কৰি আছোঁ। ইয়াত আমি কাকো হেৰুৱাম বুলি কোৱা নাই, আমি জিকিম। আমাৰ এই অগ্ৰগ্ৰাম ব্লক BPFৰ নেতৃত্বত আজি বিভিন্ন দলৰ পৰা বিজেপিৰ পৰা আমাৰ টোটেল 359, বিজেপি দলৰ পৰা টোটেল 359, UPPLৰ পৰা বিভিন্ন পদবীত থকা 29 আৰু কংগ্ৰেছৰ আমাৰ জিলা এছেম্বলি প্ৰেচিডেণ্ট, তাৰপিছত আমাৰ NOCR ডিষ্ট্ৰিক্ট প্ৰাক্তন NOCR ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আদি কৰি টোটেল কংগ্ৰেছৰ আমাৰ 22জন মানুহ আমাৰ মাজত দলত জইন কৰিলে। AUDF দলৰ পৰা টোটেল 119জন আৰু নতুনকৈ যুৱ প্ৰজন্ম নতুনকৈ আমাৰ দলক ভাল পায় আমাৰ দলত আহি নতুনকৈ টোটেল 251জন, টোটেল আমাৰ 780জন মানুহ আজি আমাৰ এই বৃহৎ যোগদান কাৰ্যসূচীৰ জৰিয়তে যে আজি আমাৰ দলত জইন কৰিলে। ইয়াৰ কাৰণে আমি BPF দলৰ তৰফৰ পৰা এই মানুহসকলক আমাৰ দলত জইন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক ভৱিষ্যতে এই মানুহবোৰে আমাৰ দলটোক অধিক শক্তিশালী কৰিব। আপোনালোকে গমেই পাইছে ইতিমধ্যে BPF দলে বিভিন্ন জেগাত এটা গ্ৰাণ্ড জইনিং চেৰিমনিৰ জৰিয়তে বিভিন্ন মানুহ জইন কৰাই আছে। আজি আমাৰ মাননীয় BPF দলৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই এই জইনিং প্ৰগ্ৰামৰ কাৰণে দিনে ৰাতি অহৰহ আজি অগ্ৰগ্ৰাম ব্লকৰ উদ্যোগতে আজি চিন্তা কৰক এটা ব্লকতে দুটা প্ৰগ্ৰাম ৰাখিব লগা হৈছে। কাৰণ ইয়াতে আজি বহুত প্ৰায় 4-5 হাজাৰ মানুহৰ গেডাৰিং হৈছে, তাতো প্ৰায় 4-5 হাজাৰ মানুহৰ গেডাৰিং লৈ তাতো হয়তো 1000-1500 মানুহ জইন কৰিব বুলি শুনা পাইছোঁ।